মোৰ অইনটি মিনি ব্লগ আপোনালোক সকলোকে স্বাগতম। যিহেতু সন্ধিয়া সময় হৈ গ'ল, সন্ধিয়া সময়ত যিহেতু কিবা এটা খাব মন যায় চাহৰ লগত, এতিয়া মই বনাব লৈছোঁ চানা। ইয়াতে মুড়ি কেইটামানৰ লগত এতিয়া মই চানা কেইপেকেট মিক্স কৰিছোঁ। তাৰপৰা মিমি মছলাটো দি দিয়ে। তাৰপৰা পিঁয়াজ লৈ কাটি দি দিয়ে, মিক্স কৰি দিলে। অকণ নেমু অকণ চেপি দিলোঁ। তাৰপৰা এইটো ভালকৈ মিক্স কৰিছোঁ, নিমখ ভালকৈ মিক্স কৰা। এইপিনে লাল চাহ, এইপিনে মুড়ি, চানা, ঝালমুড়ি। ইমান ধুনীয়াকৈ হৈ খাবলৈ। সন্ধিয়া সময়ত আমাক এনেকৈ খাই